নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আটাইৰে ভাল। বহুদিন লং ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি অষ্টমী। অলপ আগতে ডিউটিৰ পৰা আহি পাই এয়া ৰেডি হৈ ল'লোঁ, মেখেলা চাদৰ পিন্ধি লৈছোঁ আৰু অষ্টমী বুলিনো আমি কি কৰোঁ অকণমান আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে আমাৰ আছে এয়া কোন, এইফালে আছে আমাৰ দিব্যান্ত। ইতিমধ্যে দিব্যান্তৰ দাঁত এটা সৰিল, ডাঙৰ হৈ গ'ল। উঠা আৰু সকলোকে কোৱা হেপী কৃষ্ণাষ্টমী। বেয়া লাগছি। আপোনালোকে মোৰ দাঁতটো যদি ভাল পায় লাইক শ্বেয়াৰ এটা কমেণ্ট কৰি দিব। দাঁতটো সৰা দাঁতটোৰ কাৰণে যদি ভাল দেখা আজি নেকি? তো এইফালে এইবাৰ মই কিটচেনলৈ আহি গ'লোঁ, কাৰণ গোসাঁইৰ কাৰণে অকণমান ভোগ বনাই দিম বুলি ভাবিছোঁ। আৰু সেয়েহে এয়া ভোগৰ বাবে মানে ভোগত বনাম মই লুচি, পায়স এনেকৈ দিম। গতিকে প্ৰথমতে মই পায়স বনাম আৰু আজি পায়সটো এটা স্পেচিয়েল বস্তুৰে বনাম। কেনেকৈনো বনাওঁ অকণমান আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে এয়া প্ৰথমতে মই আধা লিটাৰ এয়া আমুল তাজা লৈছোঁ আৰু তাজাখিনি অকণমান তাৰ লগত পানী মিক্স কৰি দিছোঁ। দি এইখিনি চিমতে অলপমান গেছৰ জুইটো চিম কৰি মই এইখিনি উতলিবলৈ ৰাখি থৈছোঁ। মাজে মাজে লৰাইও দিছোঁ। গাখীৰখিনি উতল অহাত মই ইয়াতে তিয়াই ৰখা জহা চাউল অকণমান দি দিছোঁ। সৰুকৈ এমুঠিমান হ'ব, বেছি চাউল দিয়া নাই, মানে পায়সটো ভাত হ'লে ভাল নালাগে। গতিকে অকণমানে চাউল দিছোঁ, যিটো মই অলৰেডি তিয়াই থৈছিলোঁ। চাউলখিনি দি আকৌ উতলিবলৈ দিছোঁ, মাজে মাজে লৰাই আছোঁ। ভালদৰে যেতিয়া উতল আহি গৈছে, তো এতিয়া ইয়াতে মই অকণমান ঘিউতে ৰ'ষ্ট কৰা এয়া মই মাখানা দি দিছোঁ। দি এইখিনি আকৌ ভালদৰে লৰাই দিছোঁ। ইয়াতে আচলতে বেলেগ বেলেগ ড্ৰাই ফ্ৰুইটছো দিব পাৰি, মোৰ ওচৰত নাছিলে, তো মই চিম্পলকৈ এনেকৈ বনাইছোঁ। আৰু শেষত চেনি আৰু তেজপাত এইখিনি দি ভালদৰে কিছু সময় উতলিবলৈ দিছোঁ। আৰু শেষত মোৰ ৰিজাল্টটো এনেকুৱা হৈছে, খুব ধুনীয়া হৈছে, কমিও আহিছে পৰিমাণটো। আৰু এতিয়া মই বনাবলৈ গৈ আছোঁ লুচি। অলৰেডি মোৰ আটাখিনি মই মাৰিয়ে থৈছিলোঁ ঘিউ দি পিনে। গতিকে সেইখিনি মই এতিয়া প্ৰথমতে এইবাৰ লুচিখিনি বনাই লওঁ। ৰুটিখিনি বেলি মই এয়া ৰিফাইন তেলতে লুচিখিনি বনাই ল'লোঁ। আৰু যিহেতু ওচৰৰে পেহীহঁতকো মাতিছোঁ, গতিকে কেইখনমান বেছিকৈয়ে বনাইছোঁ, চাহৰ লগত খাবলৈ দিলে ভাল লাগিব। আৰু এনেকুৱা অকেজনত আজিকালি মই প্ৰায়ে বনাবলৈ চেষ্টা কৰোঁ, কাৰণ আমাৰ দিব্যান্তে এনেকুৱাকৈ কৰিলে খুবেই ভাল পায়। আৰু আচলতে আমাৰ নিয়ম যিখিনি আছে সেইখিনি মই ইমান নাজানো, যিখিনি জানো সেইখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ। এইফালে আমাৰ এয়া প্ৰসাদখিনি মোৰ ৰেডি হৈ গ'ল। তো এয়া চিম্পলকৈ সজাই দিছোঁ, লুচি, পায়স, অকণমান চেনিও দি দিছোঁ। আইতাহঁতে কয় 3 বিধমান বস্তু দিব লাগে, কিন্তু মই যিহেতু দুটাই বনালোঁ আৰু এনেকৈ দি দিলোঁ। এইফালে এয়া শৰাই এখনো দিছোঁ, খুব চিম্পলকৈ কৃষ্ণৰ নামত। আৰু লগতে দিব্যান্তকো মাতিছোঁ, কাৰণ এইবিলাক বস্তু যদি সৰুৰ পৰা নাজানে তেতিয়াহ'লে ডাঙৰত একো নিশিকিব। গতিকে মাকে যিখিনি জানো ভুলে শুদ্ধই তাকো অকণমান দেখাবলৈ চেষ্টা কৰোঁ। আৰু সি অৱশ্যে কিন্তু এইবিলাক বস্তু কৰি বেয়া নাপায়, ভালেই পায়। যেনেকৈ শিকাই দিওঁ তেনেকৈ মানি ল'বলৈ চেষ্টা কৰে। প্ৰথমতে চাকি বন্তি দি ভগৱানৰ ওচৰত এটাই কামনা, যাতে জগতখনৰে মংগল হয় আৰু আমাৰ দিব্যান্ত এজন ভাল মানুহ হয়। গতিকে চাকি বন্তি দি দিলোঁ। ইফালে পেহীহঁতকো মাতিছোঁ, অকণমান এইখিনি হৈ লওক। শৰাইখন দিয়াৰ কিছু সময় পিছত
পেহীহঁতো আহি পালে আৰু মই শৰাইখন ভাঙি দিলোঁ আৰু পেহীহঁতক প্ৰসাদ দিওঁ প্ৰথমতে। এইফালে মানে তাৰ আপত্তি চলি আছে কাৰণ মুন বাইদেউ অহা নাই এইবাৰ, আৰু এতিয়া পেহীকো যাব নিদিয়ে, ৰাতি ভাত খাই যাব লাগে, মানে এনেকুৱা আৰু। অনিতা পেহী ৰুটি চবাবাই নৰে তাতে। শুনি দিব মই নৰো ইমান। তাৰ মতে মানে যোন আহে ভাত খাই যাব লাগে। আৰু এতিয়া মই খাই লওঁ পায়স লুচি, আৰু সঁচাকৈয়ে খাবলৈ বিৰাট টেষ্টি হৈছিল। আপোনালোকে এনেকৈ মাখানা আনি বনাই খাবচোন। কৃষ্ণৰ আজি কৃষ্ণৰ বাৰ্থডে, কেক ক'ত? পেহীহঁত যিহেতু গ'ল, গতিকে কিবাকে তাক বুজাই মেলি এয়া ঘৰলৈ আহিলোঁ, আৰু ৰাতিৰ কাৰণেও কিবা কিবি বনাব লাগিব। ড্ৰেছ পাতি খুলি আহিলোঁ আৰু এতিয়া ৰাতিৰ খানা বনাওঁ। আজি ৰাতি ৰুটি ঘুগুনি বনাম, তাৰে প্ৰিপাৰেশ্যন চলাই আছোঁ। এইফালে আজি যিহেতু ৰুটি আৰু ঘুগুনি খাম, তো মটৰ আলু ইয়াত বইল হ'বলৈ দিছোঁ। এইফালে ৰুটিও বহাই দিছোঁ, আৰু অলৰেডি ঘুগুনিখন মোৰ এয়া আৰু অলপ সময় পিছতে এইখিনিও ৰেডি হৈ যাব, আৰু পায়স বনোৱাই আছে। গতিকে আজি চিম্পুলকৈয়ে অষ্টমী বুলি এনেকৈ, আগতেও খাইছিলোঁ ঘৰত থাকোঁতে, মাহঁতে বনাইছিল খুব ধুনীয়াকৈ। আৰু অষ্টমী বুলি ক'লে মানে ৰাতিটো খুব স্পেচিয়েল হয়, ভাল লাগে কিবা এটা। আৰু এয়া আমাৰ ৰুটি ঘুগুনি এয়া ৰেডি হৈ গ'ল। লগত অকণমান মই তেতিয়াই বনোৱা অলপমান পায়সো লৈ লৈছোঁ। আমাৰ অষ্টমী বুলি আমি এনেকৈ চেলিব্ৰেট কৰিলোঁ। আজি কি? কৃষ্ণ হবা বিষ্ণু। কৃষ্ণ হবা বিচাৰিছ? দেউতাৰ খাৰু। কৃষ্ণৰ বাৰ্থডে আহিছে, কৃষ্ণৰ বাৰ্থডে আহিছে। কৃষ্ণৰ বাৰ্থডে আহিছে নহয়, কৃষ্ণৰ বাৰ্থডে আজি। কৃষ্ণৰ বাৰ্থডে আজি, কৃষ্ণৰ বাৰ্থডে আজি। আমাৰ অষ্টমীটো এনেদৰে গ'ল, আৰু মাজে মাজে দিব্যান্তৰ নাটকো চলি থাকিল। এয়া খোৱা আমাৰ ৰেডি হৈ গ'ল, আমি ডাইনিঙত বহি লৈছোঁ। এতিয়া খাই লওঁ, আশা কৰোঁ আপোনালোকৰো ভালদৰে গ'ল। আৰু ভিডিঅ'টো যদি ভাল পায় প্লিজ লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।